হেল্ল' কি খবৰ আপোনালোকৰ? মই গৈ আছোঁ ঘৰলৈ মানে মোৰ মাৰ ঘৰলৈ গৈ আছোঁ আৰু লগত আছে মোৰ ভাইটি। মই বহুত ফূৰ্তি কৰি পেলাই ঘৰলৈ আহিছিলোঁ, কিন্তু ঘৰলৈ আহি মোৰ খবৰটো মানে বৰ ভাল নহয়। মই আপোনালোকক জনাম কিয় ভাল নহয়। আচলতে মই পিছৰ ভিডিঅ'খিনি দিয়াৰ আগতে মই আপোনালোকক জনাই দিওঁ মোৰ কিয় ভাল নহয়। আমি এনেদৰে গৈ আছিলোঁ ঘৰলৈ, দুইটাই খুব ফূৰ্তি কৰি পেলাই গৈ আছিলোঁ। তেতিয়াই আমাৰ লগত বৰ ডাঙৰ ঘটনা এটা ঘটিলে। মোৰ কাৰণে বা ভাইটিৰ কাৰণে বা আমাৰ ফেমিলিটোৰ কাৰণে বহুত বেছি ডাঙৰ ঘটনা হৈ গ'ল এইটো। কাৰণ ভাইটি আহিছিলে গুৱাহাটীৰ পৰা, আৰু গুৱাহাটীৰ পৰা আহি শিৱসাগৰ ঘৰখনত ৰৈ পেলাই মোক লৈ আহিছিলে। আমি আহিলোঁ, এনেদৰে ভিডিঅ' বনাই আহিছিলোঁ আৰু দুয়োটাই একদম খুব ফূৰ্তি কৰি পেলাই আহিছিলোঁ। আহি আমি টিংৰাই বজাৰ মানে ডিগবৈ টিংৰাই বজাৰতে নামিলোঁ। বজাৰৰ পৰা আমি আহিব লাগে, তাৰ পৰা আমি দুয়োটাই বজাৰ সমাৰ কৰি মেলি খোজকাঢ়ি আহি আছিলোঁ। তেনেকুৱাতে পিছফালৰ পৰা স্কুটি এখনে আহি পেলাই ভাইটিক মাৰি দিলেহি। আহি এক্সিডেণ্ট এটা হৈ গ'ল আমাৰ, আৰু ভাইটিয়ে বহুত বেছিকৈ দুখ পাইছে। আৰু সেই তাৰ কাৰণেই মেডিকেল অহা যোৱা কিবাকিবি এইবিলাক ঢেৰ ব্যস্তৰ মাজত আমি মানে কণ্টিনিউ ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। সেইবাবে আমি তাৰ 4 দিনৰ পিছৰ ভিডিঅ'টোতহে আপোনালোকৰ লগত কণ্টিনিউ হ'ম দেই। দেখিছেনে? এনেকৈ ল'ব লাগিব। দেখিছেনে ফ্ৰেণ্ড? একদম কাপোৰ কানি মেৰিয়াই আছোঁ। আপোনালোকক কিয় কাপোৰ কানি মেৰিয়াই আছোঁ ক'ম দেই। ৰাতি ভিডিঅ' কৰিছোঁ আপোনালোকৰ কাৰণে। একদম আমি গোটেই তিনিটা যে বেয়া জমনি নহয়, এইটো মানে বহুত ডাঙৰ কথা। বহুত মানে দে আকৌ মাৰ আকৌ মানে বহুত ভয়ানক হৈছে। আজি 13 ডিচেম্বৰ, ইমান বেয়াকৈ বৰফ পৰিলে ন আমাৰ ডিগবৈ। আপোনালোকক মই দেখাই আছোঁ ৰ'ব, বিৰাট ঠাণ্ডা পৰিছে। আমাৰ মানে আহি থাকোঁতে ইমান হাঁহি উঠিছে কেলৈ জানেনে? ল'ৰাটো এক্সিডেণ্ট হোৱা, ভৰিত দুখ পাইছে, কঁকালত দুখ পাইছে, তাক এতিয়া খোজকাঢ়ি আনিবলগীয়া হৈছে। এই বৰফ পৰাৰ কাৰণে আমি গাড়ী আনিব পৰা নাই। তাৰোপৰিও মই ল'ৰাটোক ধৰিব লাগে, তাৰ মাজতে ৰৈ পেলাই মই ভিডিঅ' বনাই আছোঁ, আৰু সিহঁতে মোক জোকাই আছে মানে, তই এতিয়া ভিডিঅ' বনাব লাগে নে ইয়াক ধৰিব লাগে। সেইকাৰণে মই হাঁহি উঠিছে, ভিডিঅ' বনাইছোঁ। হেৰি হয় দেই, বৰফ হয় এইবোৰ। চাওক ইমান ঠাণ্ডা, চাওকচোন বহুত স্পীড গৈছে। একদম পথাৰ ডাঠ হৈ পৰিছে, একদম বগা হৈ গৈছে। এতিয়া আন্ধাৰ ৰাতিৰ কাৰণে আপোনালোক ভালকৈ দেখাব পৰা নাই, কিন্তু বহুত বেছি ঠাণ্ডা পেলাইছে দেই ৰাইজ। এইটো আমাৰ পদূলিটো দিছেনে কেনেকৈ? চাওক সেয়া চাওক আমাৰ ভিতৰলৈ। এয়া দিছেনে? এয়া সেই কি বুলি কয়, ৰঙালাও খেতি কৰিবৰ কাৰণে একদম খুলি খান্দি থৈ দিয়া আছিলে, এয়া একদম ভৰ্তি কৰি পেলালে। এয়া চাওক কেনেকুৱা বৰফ, মানে একদম এহাতমান ডাঠকৈ পেলাইছে, বুজিছেনে? এয়া চাওক মাটি চুই পাবলৈ দিগদাৰ হৈছে, ইমান ডাঠকৈ পেলাইছে। চাওক এয়া ডিগবৈত পেলাইছে আজি। এইবোৰ চাওকচোন, চব এইবোৰ ফুলৰ গুৰি আছোঁ, দেখিছেনে কেনেকুৱা ডাঠকৈ পৰিছে? দেখিছে চাওকচোন, চাওক এই একদম পূৰা ডাঠকৈ পেলাই দিলে। বহুত বেছি ঠাণ্ডা পৰিছে ইয়াত। ৰাতিপুৱা এতিয়ালৈকে গলাই নাই, দেখিছেনে বৰফবোৰ? আৰু আমাৰ খেতি চাব দেই আপোনালোকে, এই আমাৰ খেতি একেবাৰে চাফা। এইবোৰ কি শাক কৰিছিলে পাপা? বেঙেনা, জলকীয়া, বিলাহী, নাম নিচান নাইকিয়া কৰি পেলালে। লাইটো লফা, পালেং, গাজৰ, পিঁয়াজ, মূলা। ৰাতিপুৱাই শুই উঠি পেলাই চিধাই আহি চাইছোঁহি, শিল গলাই নাই। আৰু দেখিলে আপোনালোকে এইফালে শাকনিবাৰীৰ অৱস্থা, পাপাই পূৰা পাত এইবোৰ চাফা কৰি দমে পাত ওলাইছে, এইবোৰ গোটেই চেচ কৰি দিলে। ইমান পাত, ঝাৰুটোৱে কণ্ট্ৰলে কৰিব নোৱাৰিছেগৈ, ভাগি যাব। অমিতা পাত এখিলাও নাই। আৰু এজোপা হেৰি আছিলে ন, তামোল নহয়, সেইজোপা তামোল। আটলাছবোৰ সৰিয়ে থাকিলে চাগে, এটামানহে দেখিছোঁ দেখোন।
এনেকৈ পাত আঁতৰাবলগীয়া হৈছে। শিল গলাই নাই এতিয়ালৈকে। অঁ হয় নি? এয়া চাওক ফুলনিৰ অৱস্থা, গোটেই শিল পৰি ফুলনিৰ একদম বেয়া অৱস্থা হৈ গ'ল। এইফালে চাওক গোটেই পাত, এইজোপা হেক গছ দেখিছেনে? একদম অৱস্থা বেয়া কৰি পেলালে। এয়া দেখিছে তামোল গছ একদম মানে আনি পকাই দিলে ওপৰত, দেখিছেনে? গোটেই শেষ কৰি পেলালে। ইয়াতো আছিলে খেতি আমাৰ, এইফালে চব চেচ। দেখিছেনে? গোটেই মাৰি পেলালে। মানুহবিলাকৰ বহুত মানে নষ্ট বহুত হ'ল। এয়া আমাৰ ঘৰ। এইবোৰ ধান জানেনে? ধানবোৰ একদম শুকাই আছিলে ৰ'দত। গোটেই ত্ৰিপাল উৰুৱাই বতাহে তাৰপিছত দি দিলে শিল। এতিয়া কিমান দিন লাগিব ধান শুকুৱাবলৈ সেয়া ঠিকনা নাই। গোটেই পাতে পত্ৰই নধৰা হৈ আছে। এফালে শাৰী ৰাতিপুৱাৰ পৰা শাৰী শেষ কৰিব পৰা নাই। আপোনালোকৰ ফালে কিমান নষ্ট হ'ল বাৰু? দিছেনে আপোনালোকৰ ফালে? আপোনালোকে ক'ৰ পৰা চাই আছে? আপোনালোকৰ ফালে দিছে যদি জনাব। আমাৰ পথাৰখন আপোনালোকক এবাৰ দেখাই লওঁ। সেই আমাৰ ঘৰ আৰু এইফালে আমাৰ পথাৰ কালি পূৰা বগা হৈ আছিলে। আমাৰ পথাৰখন বহুত ডাঙৰ। এই টিঙাই পথাৰখন আপোনালোকক ভালকৈ দেখাইছোঁ ৰ'ব। এয়া আমাৰ টিঙাই পথাৰ। গোটেই বগা কৰি পেলালে ৰাতি। এইফালে ফুলনি চাওকচোন বাৰু, চেচ একো নাই। এজোপা মানি প্লেণ্টজোপা আছিলে, ধ্বংস, চব ধ্বংস। এয়া আমাৰ ঘৰৰ সন্মুখৰে পথাৰৰ ডৰা। এই ধানডৰা কাটিবলৈ বাকী আছিল আৰু ইয়াৰ এই ঠোকবোৰ মই আপোনালোকক দেখাওঁ ৰ'ব। এয়া চাওক, এয়া ঠোক চাওক। ঠোকত খুব বেছি এটা দুটা ধান বাকী আছেগৈ। এয়া দেখিছেনে? গোটেই শিলে মানে গোটেই যিমান আছিলে চব শেষ কৰিলে, গোটেই ধান সৰিলে। আৰু কেইদিনমানৰ পিছত এইবিলাক গজালি ওলাব আকৌ নতুনকৈ। গোটেই শেষ কৰি দিলে। আৰু এনেকুৱা মানে ঢেৰ মানুহৰ আছিল, বহুত মানুহৰ দাবলৈ আছিল ধান। এঘৰ মানুহৰ মানে যিসকল মানুহৰ ধান খেতি বহুত বেছি আছিল, তেওঁলোকৰ কাটিবলগীয়া আছিল, নিবলগীয়া আছিল। তেনেকুৱা মানুহৰ 16 বিঘা, 10 বিঘা, 12 বিঘা তেনেকৈ নষ্ট কৰি পেলালে। দাবলে আছিলেই ধান বহুত। গোটেই পথাৰখন এতিয়া এইফালে গাড়ী গৈ আছে, এইফালে এতিয়া এনেকৈ গাড়ী গৈ আছে। যিখিনি কাটি অলৰেডি দাই থোৱা আছিলে সেইবিলাক আনি আছে। আৰু যদি দাবলৈ বাকীখিনি আছিলে, এই যেনেকৈ এইখিনি আপোনালোকক দেখুৱালোঁ, এইখিনি ধান এটা চিৰাও নাই, মানে ক'ৰবাত এটা দুটা ধান বাচি গৈছে, গোটেইখিনি পৰি গৈছে। এই ডৰাটো দেখিছেনে আপোনালোকে? এই ডৰাটো, গোটেই ডৰাটো দাবলৈ থাকি গ'ল। মানে এনেকৈ থাকি যোৱাখিনি মানে কোনেও দাব নোৱাৰে আৰু কেতিয়াও নোৱাৰে, মানে পথাৰলৈ আহি দুখহে লাগিব। আৰু চাওকচোন, এইবোৰ চৰাই বাঁহলৈ গৈ আছে। আমাৰ বাৰীখনৰ ইয়াত দিছে, আমাৰ বাৰীখনৰ বাঁহজোপাতে থাকে গোটেই চৰাইখিনি। এইজনী আমাৰ গাইজনী, এইজনী আমাৰ দমৰাটো, আৰু এয়া হৈছে অ'নাৰ, গৰু পোহা মানুহ। আৰু পোৱালিটো দেখিছে, হাই পলে এইটো দেখিছে না? সি বদমাছে তাত গৈ পেলাই চিঞৰি আছে, মাকক মাতি আছে। আহিছে এতিয়া দৌৰি দৌৰি। তাই লক্ষী পূজাৰ দিনাই জন্ম। দেখিছে কি উৎপাত দিছে। লক্ষীটি বুলি মাতিলে এনেকৈ গুচি আহে, য'তে নাথাকক গুচি আহে একদম। এইজনী আমাৰ লক্ষীটি হয়নে? একদম লক্ষী পূজাৰ দিনাই জন্ম তাই, ৰাতিপুৱা। এইফালে আহ, বদমাছ, বৰ দুষ্ট এজনী। পথাৰৰ পৰা আহি ইয়াত পানী খাইছেহি। মাক পুতেক জীয়েক, এই
কলি গাইজনীৰে পোৱালিয়ে ডাঙৰটো। আজি ভিডিঅ'টো ইমানেই, কেনেকুৱা লাগিল আমাক জনাব। আজিলৈ আহিলোঁ, বাই বাই।